হেল্ল' বন্ধু-বান্ধৱীসকল, মই আজি তোমালোকৰ ওচৰত আৰু এখন নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে জানিব পাৰিছা যে ড্ৰাগ ৱেবৰ বিষয়ে কিছুমান টিক্সৰ বিষয়ে ক'ম। তোমালোকে মন দি ভিডিঅ'টো কোনো স্কিপ নকৰিবা, একেবাৰে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবা আৰু তোমালোকৰ জীৱনৰ এটা অংগলৈ জানিব পাৰিবা বা নেটৱৰ্কৰ বিষয়ে জানিব পাৰিবা। বলা আমি ইমান দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টো তোমালোকে চাই আছা, ইয়াৰ অৰ্থ হৈছে যে তুমি ইণ্টাৰনেটৰ ব্যৱহাৰ কৰা। আজি এই পৃথিৱীত ইণ্টাৰনেট অক্সিজেনৰ দৰে হৈ গৈছে। গোটেই দিন গুগল, ইউটিউব, ফেচবুক, অনলাইন গেম আৰু কিমান যে বস্তু আমি ইণ্টাৰনেটত এক্সপ্ল'ৰ কৰি থাকোঁ। ৱেইট এ মিনিট। আকৌ সকলো বস্তু নহয়, তোমালোকৰ ফালৰ পৰা হয়তো বহুতে নাজানে যে ইণ্টাৰনেট আজি আমি ব্যৱহাৰ কৰিছোঁ বা কৰিব পাৰিম। কিন্তু এটা কথা তোমালোকে জানানে যে তুমি ইণ্টাৰনেটৰ পৰা গোটেই ইণ্টাৰনেটৰ পৰা তুমি কিমান ইণ্টাৰনেট ইউজ কৰা? গোটেই ইণ্টাৰনেটৰ পৰা মানে তোমাৰ কিমান ইণ্টাৰনেট ইউজ কৰা? তুমি মাত্ৰ গোটেই ইণ্টাৰনেটৰ পৰা 4 পৰা 5% ইণ্টাৰনেট তুমি ইউজ কৰা। হয়, তুমি ভাল কথা শুনিছা। আৰু ইণ্টাৰনেট এনেকুৱা বহু বস্তু এক্সিষ্ট কৰে আৰু যাৰ বিষয়ে তোমালোকে বা আনকি ময়ো নাজানো। এইটো হৈছে ইণ্টাৰনেটৰ সেই অন্ধকাৰৰ জগত। এই বস্তুটো সকলোৱে এক্সেছ কৰিব নোৱাৰিব। হয়, আৰু অন্ধকাৰ ইণ্টাৰনেটৰ জগতৰ বহুতো ৰহস্য আৰু বিপদ পৰিব পাৰে। আৰু এই ইণ্টাৰনেটৰ জগতক ডাৰ্ক ৱেব বুলি কোৱা হয়। আৰু মই সেই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। হয়তো ডাৰ্ক ৱেব নামটো আৰু ক'ৰবাত শুনিছা আৰু ইয়াৰ বিষয়ে অলপ আইডিয়া তোমালোকৰ নিশ্চয় আছে। আৰু মই হয়তো ক'ম, তুমি কিছুমান ইউটিউবত ভিডিঅ' ডাৰ্ক ৱেবৰ বিষয়ে বহু কথা শুনিছা। বাট কুৱেশ্যন হৈছে যে এই ডাৰ্ক ৱেব ক'ৰ পৰা ষ্টাৰ্ট হৈছিল, মানে এই ডাৰ্ক ৱেবৰ জন্ম কেনেকৈ হ'ল, তুমি আজিলৈকেও শুনা নাই। আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব বিচাৰিছা, সেই ভিডিঅ'টো লাষ্টলৈকে চাবা। লাষ্ট বিগিং ইণ্টাৰনেটৰ জগতক আমি তিনিটা ভাগত ভগাব পাৰি, মানে ইণ্টাৰনেটৰ জগতক আমি তিনিটা ভাগত ভগাব পাৰি। নাম্বাৰ 1টো হৈছে প্ৰেজেণ্ট। সকলো ইনফৰমেশ্যন আনকি ডাটা এইবিলাক কিন্তু আজি সহজে গুগলত এক্সেছ কৰিব পাৰি, যিটো পৃথিৱীৰ যিকোনো ইউজাৰে ডাইৰেক্টলি তেওঁৰ ফোন, PC, লেপটপ আদিত এক্সেছ কৰিব পাৰিব। অৰ্থাৎ পৃথিৱীৰ যিকোনো ব্যক্তি গুগলত গৈ কোনো এটা বিষয় সকলো ইনফৰমেশ্যনৰ বাবে ডাটাটো ডাইৰেক্টলি পঢ়িব পাৰে, যাৰ কাৰণে তেওঁৰ কোনো ধৰণৰ একাউণ্ট বা পাছপৰ্টৰ প্ৰয়োজন নহয়। ছেকেণ্ড হৈছে ডি ৱেব, যিটো হৈছে ইণ্টাৰনেটৰ সকলোতকৈ ডাঙৰ এটা অংশ। ইয়াৰ এনেকুৱা ৱেব পেজ থাকে যাক এক্সেছ কৰাৰ কাৰণে তোমাৰ ID বা পাছপৰ্টৰ প্ৰয়োজন হয়। এই ডি ৱেৰ মানে ইণ্টাৰনেট ইউজাৰসকলে পাৰ্চনেল ইনফৰমেশ্যন ষ্ট'ৰ কৰা হয়, যেনে অনলাইন বেংকিং চাইটছ, মেডিকেল চাইটছ আৰু মোৰ কলেজৰ চাইটছ এক্সেট্ৰা ভিন্ন কোম্পানীৰ ডাটা ষ্টুডেণ্ট ছিষ্টেমবোৰ। ডাৰ্ক ৱেব এটা অংশ DB সম্পূৰ্ণভাৱে লিগেল আৰু তুমি এইটো তোমাৰ ব্ৰাউজাৰৰ মাজতেই এক্সেছ কৰিব পাৰা। যদি তোমাৰ ওচৰত ইয়াৰ এক্সেছ থাকে, তেনেহ'লে ইণ্টাৰনেটৰ থাৰ্ড পাৰ্ট হৈছে ডাৰ্ক ৱেব। এইটো একচুৱেলি ডি ৱেবৰ এটা অংশ হয়। যে যদি এইটো ডি ৱেবৰ পাৰ্চনেল অংশ নহয়, কিন্তু তোমাৰ বহু বস্তু ক'ব গ'লে প্ৰায় সকলো বস্তুৱে লিগেলভাৱে হয় আৰু ইয়াক তুমি তোমাৰ নৰ্মেল ব্ৰাউজাৰৰ দ্বাৰা অ'পেন কৰিব নোৱাৰিবা। তো বলা এতিয়া আমি কথা
ডাৰ্ক ৱেবৰ বিষয়ে কওঁ। একচুৱেলি ডাৰ্ক ৱেব ৰিচেণ্টলি বেলেগৰ ওপৰত পপুলাৰ হৈ বা হোৱা আৰম্ভ হৈছে, বাট সেইবাবে এইটো নহয়, এইটো আগত এক্সিষ্ট কৰা নাই। ডাৰ্ক ৱেবৰ কনচেপ্ট ইমানেই বেছি, যিমান এই ইণ্টাৰনেট সিমানেই বেছি। ইয়াৰ ফাউণ্ডেশ্যন তেতিয়া কৰা হৈছিল যে 1969 চনত ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ডিপাৰ্টমেণ্ট অফ ডিফেন্স আৰ্নেট ডেভেলপ কৰিছিল। এইটো এনেকুৱা ইণ্টাৰনেট পিছত গৈ ইণ্টাৰনেটৰ ব্লেকবোৰ্ড হৈ থিয় হয়। যদিও আৰ্পানেটক ডাৰ্ক ৱেব কোৱা নহয়, কিন্তু ইয়াৰ কনচেপ্ট ডাৰ্ক ৱেবৰ নিচিনা আছিল, যাৰ প্ৰাইভেটৰ পৰা সকলো লুকাই ৰখা হৈছিল, আৰু সেই টেকন'লজিৰ পৰা সকলোতকৈ প্ৰথম অপব্যৱহাৰ কৰা পোৱা গৈছিল। 1972 চনত যেতিয়া এটা ইউনিভাৰ্চিটিত কিছুমান ষ্টুডেণ্টে আৰ্পানেটৰ সাহায্য বিচাৰি ইউনিভাৰ্চিটিত অনলাইন মেৰেজবোৰ চেল কৰা আৰম্ভ কৰিছিল, আৰু এইটো আছিল ইণ্টাৰনেটৰ প্ৰথম হিষ্টৰী। ইণ্টাৰনেটৰ টেকন'লজি লাহে লাহে ডেভেলপ হোৱা কেৱল আৰম্ভ কৰিছিল। ঠিক তেতিয়াই ডাৰ্ক ৱেব লাহে লাহে চাইলেণ্টলি ডেভেলপ হৈ পৰিছিল, কিন্তু 90ৰ পাব্লিক অনলাইন মিউজিকত বহুত পপুলাৰ আছিল, আৰু ইয়াৰ লগে লগে পপুলাৰ হৈছিল ইয়াৰ ইলিগেল শ্বেয়াৰিং আৰু ডিষ্ট্ৰিবিউশ্যন। যদিও এইবোৰ সকলো ইণ্টাৰনেটৰ দ্বাৰা হৈছিল, মানে আজিৰ দিনটো ইণ্টাৰনেটত এক্সেছ কৰিব পাৰি, সেই তাতেই ইলিগেল কামবোৰ হৈছিল। ডাৰ্ক ৱেব কেতিয়াও বেলেগভাৱে অস্তিত্ব পোৱা নাই, ডাৰ্ক ৱেব মেইন কনচেপ্টৰ দ্বাৰা জন্মত কেতিয়া হ'ল, যেতিয়া মাৰ্চ 2002 লেণ্ডৰ ইউনিভাৰ্চিটিৰ এটা ষ্টুডেণ্ট ইয়ান ক্লিয়াৰী নিজৰ গ্ৰেজুৱেশ্যন প্ৰজেক্ট ফ্ৰী নেটৱৰ্ক তৈয়াৰ কৰিছিল, অৰ্থাৎ য'ত বেলেগৰ পৰিচয় ৰিভিল নকৰি ফ্ৰী নেট এক্সেছ ব্যৱহাৰ কৰিব পাৰে, য'ত নাথাকিব গভৰ্ণমেণ্টৰ সহায়, নাথাকিব থাৰ্ড পাৰ্টি অৰ্গেনাইজেশ্যনৰ ভয়। ইয়াক বনোৱাৰ পিছত কি উদ্দেশ্য আছিল সেয়ে মই নাজানো, বাট 2000 চনত এনেকুৱা এটা প্লট পাইছিল য'ত উইথাউট টেনশ্যন ইলিগেল কামবোৰ কৰিব পাৰে, আৰু পাইৰেটেড অকশ্যন বুজিবৰ বাবে শ্বেয়াৰ কৰা আৰম্ভ কৰিছিল, কাৰণ ইয়াত কোনেও জানিব পৰা নাই যে সেই কনটেণ্টবিলাকক কোনে আপলোড কৰিছে, কিন্তু সিহঁতৰ ওপৰত আৰু এটা প্ৰব্লেম অহা আৰম্ভ কৰিছিল যে সিহঁতৰ এই ইনফৰমেশ্যন ডাটাবোৰ ডিজিটেল ৱৰ্ল্ডে সুৰক্ষিত আছে, তো হয় ৰিভিল ৱৰ্ল্ডে এইবোৰক ৰাখিব, অৰ্থাৎ ইয়াৰ চেভাৰ কোড যাৰ চাৰ্ভাৰৰ বিষয়ে নলেজ নাই সেইসকলক সহজে কওঁ, ইণ্টাৰনেট অৱস্থিত সকলো বস্তু, ফটো, ভিডিঅ', মিউজিক গোটেইকেইটা একেলগে তুমি এক্সেছ কৰিব পাৰিছা, সেইবোৰৰ সঁচা কথা। ফৰ এক্সাম্পল, এই ভিডিঅ'টো মই মোৰ মোবাইলত তৈয়াৰ কৰি ইউটিউবত আপলোড কৰিলোঁ, কাৰণ যিবোৰ সিহঁতে ইণ্টাৰনেটৰ আপলোড কৰিছিল, ইণ্টাৰনেট গম পাইছিল যে এই কনটেণ্ট বা ইনফৰমেশ্যনটোক কোনে আপলোড কৰিছে, ইয়াৰ পৰা সেই মানুহটোক ইজিলি আইডেণ্টিফাই
কৰিব পাৰিব। তো ডাৰ্ক ৱেব ইউজাৰসকলক মই সমস্যাটোক য'ত বেলেগৰ ইলিগেল কনচিপ্ট লুকুৱাৰ সাহায্য কৰিছিল আৰু ইলিগেল এটা ছাৰ্ভাৰ তৈয়াৰী কৰিছিল আৰু ইণ্টাৰনেশ্যনেল ৱাটাৰ থকাৰ কাৰণে সেই তাত কোনো ধৰণৰ চৰকাৰ আৰু নিয়মক ফ'ল' কৰিব নোৱাৰে। এইবাৰ ডাৰ্ক ৱেব আৰু দ্ৰুতগতিত এৰিবলৈ আৰম্ভ কৰিছিল আৰু 2000 চনত আৰম্ভতে ডাৰ্ক ৱেব এনেকুৱা এটা গিফ্ট পাইছিল তাৰ এই ডেভেলপক কেইবা হাজাৰ গুণ বঢ়াই দিছিল। হে মই কথা কৈ আছোঁ ট'ৰাৰ অৰ্থাৎ ট'ৰাৰ ইউনিয়ন ৰাইটাৰ এইটো হ'ল এটা ব্ৰাউজাৰ যাৰ ডাৰ্ক ৱেবৰ এটা লাইফলাইন। এই ব্ৰাউজাৰ ডাৰ্ক ৱেবক এক্সেছ কৰাৰ সকলোতকৈ প্লেটফৰ্ম ট'ৰ যিকোনো ইউজাৰ আইডেণ্টিটিক ৰিভিল নকৰি চাৰ্চ হিষ্টৰী আৰু পাব্লিক ৰিভিল নকৰি যিকোনো ৱেবছাইটক এক্সেছ কৰিব পাৰে। ইয়াৰ মাজত থকা ৱেবছাইটো আছে ডিউৰ মেইন অনিয়ন হয় অৰ্থাৎ যে নৰ্মেল হৈ কৰিলে যে তাৰ শেষৰ আখৰ .in .ib www বিভিন্ন ধৰণৰ থাকিব পাৰে। এইবোৰ থাকে ঠিক তেনেকৈ যদি ট'ৰৰ কোনো ছাইটক চাৰ্চ কৰা হয় তাৰ শেষৰ আখৰ .onion হয়। তুমি তোমাৰ নৰ্মেল ব্ৰাউজাৰ ক্ৰম ফায়াৰফক্স ইয়াৰ পৰা অ'পেন কৰিব নোৱাৰিবা। তোমালোকে কি জানা এই ডাৰ্ক ৱেবৰ এই অৱতাৰ কোনে বনাইছিল? চাইণ্টিষ্টসকলে বনাইছিল নেকি? হয়, চাইণ্টিষ্টসকলে বনাইছিল আৰু বনোৱাৰ এবছৰ পিছত 2002 চনত পাব্লিকৰ বাবে ৰিলিজ কৰি দিছিল। তো এই ট'ৰৰ কাৰণে ডাৰ্ক ৱেব আৰু বহু ইলিগেল কাম অপেনলি সেই ৱেবছাইটবিলাকত চলিছিল। কিন্তু এতিয়াও এটা বস্তুৰ অভাৱ আছিল, সেইটো হ'ল টকা। অৰ্থাৎ ইয়াত তুমি কেনেকৈ মানি ট্ৰানজাকশ্যন কেনেকৈ কৰিব, কাৰণ কোনো ধৰণৰ বেংকিং ৱেবছাইট বা তোমাৰ আইডেণ্টিটি বা ৰিভিল নকৰি টকা ট্ৰান্সফাৰ কৰিবই নিদিব। আৰু 2008 চনত এজনে বিটকইন ডাৰ্ক ৱেবৰ লাষ্ট প্ৰব্লেমটো ছল্ভ কৰিছিল। তোমালোকক মই জনাই দিওঁ যে বিটকইন হ'ল এক ধৰণৰ যাক তুমি প্ৰিভিল ক'ব পাৰা। অৰ্থাৎ ইয়াক ৰিভিল এক্সিষ্টেন্স নাই, যেনে টকা বা ডলাৰ এক্সিষ্টেন্স এইবোৰ নোট কইন। কিন্তু বিটকইনৰ কোনো নোট বা কইন নাই আৰু বহু দেশত কাৰেন্সি ইলিগেল আছে। 2010 চনত ট'ৰ আৰু দুটা ভয়ানক কম্বাইনেশ্যন অনলাইন ব্লেক মাৰ্কাৰে জন্ম দিছিল আৰু এনেকুৱা এটা ব্লেক মাৰ্কাৰৰ নাম আছিল চাইল্ড ৰোড। এইটো ফেব্ৰুৱাৰী 2011 চনত ৰ'জ উইলিয়ামে বনাইছিল। এই চেলিব্ৰেট কি কৰা হৈছিল, এই চেলিব্ৰেটত মানে কি কৰা হৈছিল এইবোৰৰ বিষয়ে তুমি বুজিবৰ বাবে ডাৰ্ক ৱেব আচলতে কি বস্তু, ইয়াত অনলাইন গেম ব্লাইণ্ড চাইল্ড পৰ্নোগ্ৰাফি ইলিগেল ডাকলিজ হেকিং লাইচেন্স ক্ৰেডিট কাৰ্ড তাৰ লগে লগে বিভিন্ন ধৰণৰ ৱেবছাইট বিক্ৰী কৰা হৈছিল। আৰু এইটো 33ৰ কাৰণে ভালেই আছিল। অক্টোবৰ 2013 চনত PI এইটোৰ বন্ধ কৰি দিছিল, মানে এই চেলেক্টটোক বন্ধ কৰি দিছিল। সেয়েহে সক্ষম হৈছিল। কিন্তু 2010 চনৰ পৰা
2013 চনলৈ কেৱল মাত্ৰ এই 3 বছৰতে সিল্ক ৰোড 4 কোটি ডলাৰতকৈ বেছি ট্ৰানজাকশ্যন হৈছিল আৰু সেই সকলো ট্ৰানজাকশ্যন বিটকইনৰ মাজতেই হৈছিল। এই ঘটনাৰ পিছত ডাৰ্ক ৱেব জনাৰ কাৰণে পাব্লিকৰ মাজত কৌশল বাঢ়িছিল একেবাৰে বিটকইনৰ মাজতেই, আৰু বেয়া মেণ্টেলিটি লোকসকলে ইয়াৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল। ডাৰ্ক ৱেবৰ মাজতে গোটেই পৃথিৱী ইলিগেল বিজনেছ আৰু ক্ৰাইমছ কৰা হৈছিল। আৰু এটা কথা, যেতিয়ালৈকে পৃথিৱীত ইণ্টাৰনেট থাকিব তেতিয়ালৈকে ডাৰ্ক ৱেব থাকিব, অৰ্থাৎ চোৰ পুলিচৰ খেল কেতিয়াও শেষ নহ'ব। যেতিয়ালৈকে ইণ্টাৰনেট থাকিব তেতিয়ালৈকে ডাৰ্ক ৱেব থাকিব, যেতিয়ালৈকে ডাৰ্ক ৱেব থাকিব তেতিয়ালৈকে ইণ্টাৰনেট থাকিব। ডাৰ্ক ৱেবৰ ব্যৱহাৰ কৰা কোনো ইলিগেল কাম নহয়, কিন্তু কিছুমান বা যিকোনো ব্যক্তি এই ডাৰ্ক ৱেবৰ ইউজ কৰিব পাৰিব যদি ডাৰ্ক ৱেবৰ বিষয়ে কিবা এক্সেছ থাকে তেতিয়াহে কৰিব পাৰিব, আৰু যদি এক্সেছ নাথাকে তেতিয়াতো কৰিব নোৱাৰিব। কিন্তু তাত যে তেওঁৰ ফ্ৰী চ'ৰ্চবোৰ আছে সেইবোৰ বা ইলিগেল সাহায্যৰ কাম কৰা, আৰু ইয়াৰ পৰা আজি বুজিলোঁ যে ডাৰ্ক ৱেবৰ পৰা আমি দূৰত থকা উচিত। তো বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো তোমালোকৰ কেনেকুৱা লাগিছে মই নিশ্চয় আশা কৰিছোঁ তোমালোকৰ ভালেই লাগিছে। কেনেকুৱা লাগিছে প্লিজ তোমালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা কেনেকুৱা লাগিছে, মই জানিব বিচাৰোঁ মোৰ ভিডিঅ'কেইটা কেনেকুৱা হয়। তো বন্ধু বান্ধৱীসকল, তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। নিশ্চয় তোমালোকে দিবা। তোমালোকক নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব। থেংক ইউ। জয় আই অসম।